যি ধৰণে ফুলত গোন্ধ, তিলত তেল, কাঠত অগ্নি, গাখীৰত ঘি আৰু কুঁহিয়াৰত গুড় আছে, ঠিক সেইধৰণে প্ৰত্যেক দেহৰ মাজত পৰমাত্মা বিৰাজ কৰি আছে। আমাৰ পৰম কৰ্তব্য হৈছে সেই কথা উপলব্ধি কৰি জানিবলৈ যত্ন কৰা উচিত। যদি আন ব্যক্তিৰ মাজত কিবা গুণ বিদ্যমান থাকে, তেতিয়া সেয়া গ্ৰহণ কৰিব লাগে। তেওঁক ঈৰ্ষা আৰু দ্বেষ কেতিয়াও কৰিব নালাগে। শত্ৰুৰ গাত যদি গুণ থাকে, সেয়া গ্ৰহণ কৰিবলৈ কেতিয়াও সংকোচ কৰিব নালাগে। ইয়াৰ দ্বাৰাই যিকোনো বুদ্ধিমান ৰজাই নিজৰ ৰণ কৌশল সফল কৰিব পাৰে। সদায় শ্ৰেষ্ঠজনৰ দৰে আচৰণ কৰিব লাগে, মৰ্যাদাৰ উলংঘন কেতিয়াও কৰিব নালাগে। বুদ্ধিমান ব্যক্তিয়ে মূৰ্খ, মিত্ৰ, গুৰু আৰু প্ৰিয়জনৰ সৈতে বিবাদত লিপ্ত হ'ব নালাগে। যিজন মানুহৰ ভাল বেয়াৰ জ্ঞান আছে, মানুহৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া জানে, তেনেকুৱা মানুহে নিজৰ আত্মীয় স্বজন, বন্ধু বান্ধৱ, গুৰুজন আৰু মূৰ্খ লোকৰ সৈতে অনাহকত বাক বিবাদত লিপ্ত হোৱাৰ সৰ্বথা অনুচিত। বিদ্যাহীন গুৰু, দয়াহীন ধৰ্ম, স্নেহহীন বন্ধু আৰু ক্ৰোধাযুক্ত পত্নী পৰিত্যাগ কৰা উচিত। কাৰণ বিদ্যাহীন গুৰুৱে শিষ্যক সঠিক পথৰ সন্ধান দিব নোৱাৰে। প্ৰীতিহীন বন্ধু কোনো উপকাৰত নাহে। যি ধৰ্মই মানুহক ধাৰণ কৰে, সেই ধৰ্ম যদি দয়াহীন হয়, সেই ধৰ্ম কোনো কামত নাহে। প্ৰচণ্ড ক্ৰোধাযুক্ত পত্নীয়ে সংসাৰত অমংগল সাধন কৰে, তাৰ ফলত সংসাৰত অশান্তি ঘটে। কোনো কাম কৰাৰ আগতে ভাবি চিন্তি কৰিব লাগে। কাম সম্পন্ন হোৱাৰ পাছত আৰু ভাবি চিন্তি লাভ নাই। কাৰ্য সম্পাদন কৰাৰ আগত ভাবিব লাগে যে কোন দেশ, কোন সময়, কোন বন্ধু, কি আয় আৰু কি ব্যয়, বা নিজৰেই বা শক্তি কিমান। একেই মাতৃগৰ্ভত জন্ম লাভ কৰিও আৰু একেই নক্ষত্ৰ যোগে জন্ম হৈও সকলোৰে হৃদয়বৃত্তি কিন্তু সমান নহয়। সমান পৰিৱেশত জন্মগ্ৰহণ কৰিও সমান গুণীৰ হোৱাৰ নিশ্চয়তা একেবাৰেই নাই। একেডাল বৃক্ষতে ফুল আৰু কাঁইট যিদৰে বিদ্যমান, কিন্তু সেই ফুল আৰু কাঁইটৰ মাজত পাৰ্থক্য অনেক। যাৰ শক্তি, ভয়, লজ্জা, ত্যাগ, দয়া নাই, তাৰ লগত বসবাস কৰা উচিত নহয়, কাৰণ সেই মানুহৰ কোনো প্ৰয়োজনেই নাথাকে। অসময়ৰ কথা ভাবি ধন সঞ্চয় কৰা একান্ত কৰ্তব্য। পত্নীক ৰক্ষা কৰা স্বামীৰ কৰ্তব্য, কিন্তু আত্মৰক্ষা কৰা তাতকৈ শ্ৰেয়কৰ। অৰ্থ আৰু পত্নী ৰক্ষাতকৈও আত্মৰক্ষা শ্ৰেষ্ঠ কাম। যি দেশ বা যি স্থানত ঋণদানকাৰী ধনী ব্যক্তি, বেদজ্ঞ ব্ৰাহ্মণ, জলদানকাৰী নদী, প্ৰশাসন ব্যৱস্থা চলাবৰ কাৰণে কোনো ৰজা নাই, সেই দেশ বা সেই স্থান বাসযোগ্য নহয়। বেদজ্ঞ ব্ৰাহ্মণ নাথাকিলে উপযুক্ত শিক্ষাৰ পৰিৱেশ সৃষ্টি নহয়। ৰজা বা প্ৰশাসক নাথাকিলে দেশত অৰাজকতাৰ সৃষ্টি হয়। নদী নাথাকিলে পানীৰ অভাৱত কষ্ট পোৱা যায়। বৈদ্য নাথাকিলে চিকিৎসাৰ সুযোগ নাথাকে। ঋণদানকাৰী ধনী ব্যক্তি নাথাকিলে অৰ্থভাৱৰ সময়ত ঋণ পোৱা নাযায়। সেয়ে তেনেকুৱা স্থানত বাস কৰা বুদ্ধিমান ব্যক্তি মাত্ৰেই অনুচিত।